নমস্কাৰ মোৰ চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ। আজি খুব ধুনীয়া চাদৰ মেখেলা কালেকশ্যন দেখুৱাই আছো। আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। গোটেইবিলাক কাপোৰে বহুত বেছি ধুনীয়া হয়। আজি যদি আপোনালোকৰ কোনোবা এযোৰো ভাল লাগে স্ক্ৰীনত দিয়া নম্বৰত অৰ্ডাৰ কৰি ল'ব পাৰিব। প্ৰথমতে দেখুৱাই যে খুব ধুনীয়া ৰেড কালাৰৰ চাদৰ মেখেলা এযোৰ হালধীয়া আৰু বিয়াৰ ফুলেৰে বুটাকেইটা দিয়া আছে। খুব মৰম লগা হয় এই কাপোৰযোৰা। এইখন থাকিব মেখেলা। খুব ধুনীয়াকৈ দেখুৱাই দিলোঁ। যদি এই কাপোৰযোৰ আপোনালোকৰ ভাল লাগে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। হোৱাটছআপ নম্বৰটো স্ক্ৰীনত দিয়া আছে। নেক্সট দেখুৱাই আছোঁ আন এযোৰ খুব ধুনীয়া মেৰুন কালাৰত অকল বগাৰে বুটাকেইটা দিয়া আছে। বহুত বেছি ধুনীয়া হয় এই কাপোৰযোৰা। যদি এই কাপোৰযোৰা আপোনালোকৰ ভাল লাগে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। এযোৰ পদ্মিনী সূতাৰ হয়। বহুত বেছি ধুনীয়া এই কাপোৰযোৰাও। নেক্সট দেখুৱাই আছোঁ এইখন মেখেলাখনো বহুত বেছি ধুনীয়া হয়। নেক্সট দেখুৱাই আছোঁ আন এযোৰ কলা চাদৰ মেখেলা। এইযোৰো পদ্মিনী সূতাৰ হয়, কালাৰ নাযায়। ৰঙা আৰু বগাৰে বুটাকেইটা দি আছে। খুব ধুনীয়াকৈ ঘনকৈ দিয়া আছে। যদি এই কাপোৰযোৰা আপোনালোকৰ মন পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। হোৱাটছআপ নম্বৰটো স্ক্ৰীনত দিয়া আছে। আৰু যিসকলে মোৰ ভিডিঅ'টি নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। যদি আপোনালোকে গুৱাহাটীৰ হয় মোৰ ঘৰত আহিও লৈ যাব পাৰিব। মোৰ ঘৰ হৈছে শিলপুখুৰী গান্ধী বস্তিত। যদি আপোনালোকে আহে মই লোকেশ্যনটো দি দিম। নেক্সট দেখুৱাই আছোঁ আন এযোৰ কলাই হয়। ডিজাইনটো একে হয়, অকল অলপ কণ্ট্ৰাষ্ট কৰা আছে। কালাৰটো অলপমান আচলত বেলেগ দিয়া হৈছে আৰু বুটাৰ ৰংকেইটা বেলেগ হয়। যদি এই কাপোৰযোৰা আপোনালোকৰ মন পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। এই কাপোৰকেইযোৰৰ মূল্য বহুত বেছি নহয়। যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব। এইখন থাকিব মেখেলা। থাকিব মেখেলা। ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। হোৱাটছআপ নম্বৰটো দিয়া আছে। নেক্সট দেখুৱাই আছোঁ আন এযোৰ চাদৰ মেখেলা। এইযোৰ হৈছে লাষ্টৰ চাদৰ মেখেলাযোৰ। এইযোৰো পদ্মিনী সূতাৰ হয়। গোটেইকেইটা যোৰা ডিজাইনবিলাক একে হয়, কালাৰ বেলেগ হয় আৰু ফুলৰ ডিজাইনটো একে হয়, ফুলখিনিও একে হয়। যদি আপোনালোকৰ এনেকুৱা কালাৰবিলাক পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। বহুত বেছি আৰু ডাঙৰ দীঘল পাব কাপোৰখিনি। খুব ধুনীয়াকৈ দেখুৱাই দিলোঁ। তথাপিতো যদি কিবা কনফিউজ হৈ গৈছে আপোনালোকে হোৱাটছআপ বা কণ্টেক্ট কৰিব পাৰিব। এইখন থাকিব মেখেলা ইয়াৰে। খুব ধুনীয়াকৈ দেখুৱাই দিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ।